Hello everyone. নমস্কাৰ সকলোকে মই অংকিতা মোৰ ইউটিউব চেনেল অংকিতা ডায়েৰীলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। পোনপ্ৰথমতে সকলোকে ভোগালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ। বিহু বুলি ভ্লগ এটা শ্বেয়াৰ কৰিবলৈ লৈছোঁ আপোনালোকৰ সৈতে। আই হোপ আপোনালোকে চাই ভাল পাব। কেনেদৰে আমি বিহুৰ প্ৰস্তুতি চলালোঁ, ঘৰত পিঠা পনা কেনেকৈ কি বনালোঁ, গোটেইখিনি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। ভিডিঅ'টো চাই থাকিব আপোনালোকে। আৰু ইপিনে আমাৰ পিঠা বনাবৰ কাৰণে প্ৰস্তুতি চলি আছে। আমাৰ থুপুকলিয়ে পূৰা আইতাকক হেল্প কৰি দি আছে আৰু সিও পিঠাগুড়ি চালি আছে মাৰ লগত। আৰু ইপিনে বাহিৰত মায়ে জোহালত বনাই আছে পিঠা। বিহু হেপী বিহু সকলোকে। আমাৰ পিঠা হৈ আছে নাৰিকল দিয়া, মানে মায়ে আৰম্ভণিটো কৰিছে, মই দুখনমান বনাম বাৰু। ইয়াৰে আগৰ বছৰ বনাইছিলোঁ মই পিঠা কেইখনমান, মাৰ নিচিনা ভাল নহয় তথাপিও জানো আৰু। মই পিছে নাৰিকলৰ পিঠা বেয়া পাওঁ খাই, তিলৰহে ভাল লাগে মোৰ। আপোনালোকে কিহৰ পিঠা খাই ভাল পায় জনাবচোন। মই কিন্তু গুড় দি যে বনাই তিলৰ, সেয়া খাই ভাল পাওঁ বহুত। এয়া বনাব অলপ পিছত মায়ে। তিলৰ পিঠা ভাল পাওঁ যদিও এতিয়া মানে অলপ দেৰি আছে তিলৰ পিঠা বনাবলৈ। নাৰিকলৰে এখন টেষ্ট কৰি চাওঁ। মজা। আৰু আজি বেলেগ এটা দিন আৰু আমাৰ বনি আছে এয়া তেল পিঠা, মোৰ ফেভৰেট পিঠা বুলি ক'লে গুড় দিয়া তিলৰ পিঠা আৰু তেল পিঠাটোৱে মোৰ ভাল লাগে বহুত। আৰু এতিয়া বনাবলৈ লৈছোঁ আমি নাৰিকল আৰু চুজিৰ লাড়ু। আৰু এয়া মায়ে ভাজি আছে কৰাই। আৰু সেয়া পিঠা পনা ভজা হৈ গ'ল, মায়ে বনালে, মা কৰাইও ভাজিলে, ময়ো অলপ চলপ কৰিলোঁ। বিহুলৈকে জোৰাকৈ হৈ গৈছে আৰু আমাৰ। এতিয়া আজি হৈছে উৰুকা। আমাৰ ঘৰত উৰুকাৰ প্ৰস্তুতি কেনেকুৱা বলকচোন চাম। আৰু আমি এতিয়া নিবলৈ আহিছোঁ বাঁহগছ, চুঙা কাটিব লাগিব। তাত আজি গাহৰি মাংস, চুঙা দিয়া গাহৰি মাংস বনাই খাম। গাহৰি মাংস ইয়ে। আৰু এয়া বইল হৈ আছে আমাৰ মাংস। ইয়াতে নবনাওঁ বাৰু, বাহিৰতে বনাম জুইত। বনোৱাৰ আগতে এনেকৈ বইল কৰি লওঁ মাংসখিনি। যেতিয়া আমি গাহৰি মাংস খাওঁ, খোৱাৰ আগত এনেকৈ বইল কৰি লওঁ। আৰু এয়া কলপাত চলপাত আনি পূৰা ৰেডি, ৰেচিপিটো কৈ আছোঁ মই আপোনালোকক। মাংসখিনি বইল কৰা হৈ গ'ল। এতিয়া মছলাখিনি ইয়াত একেলগে মিক্স কৰি ল'ম। এয়া গ'ল আদা নহৰুৰ পেষ্ট, এয়া ব্লেক পেপাৰ, এয়া গ'ল গৰম মছলা, চিলি ফ্লেক্স, মিট মছলা, এয়া গ'ল মিক্স পাউডাৰ। অকণমান সৰিয়হৰ তেল এড কৰিব, বেছি নিদিব কাৰণ গাহৰি মাংসটো এনেই তেলাল, অকণমান দিলেই হৈ যাব। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব। আৰু মিক্স যেতিয়া হৈ যাব, হোৱাৰ পিছত আপোনালোকে এটা কাম কৰিব, আধা ঘণ্টা নাইবা 1 ঘণ্টালৈকে ঢাকি থৈ দিব। লগতে নিমখ এড কৰিব আপোনালোকৰ হিচাপ অনুপাতে। আৰু এই ঠাণ্ডাত এতিয়া মই নিবলৈ আহিছোঁ পিঁয়াজৰ পাত। ইপিনে আছে ধনিয়া, এয়া নহৰুৰ পাত, ইপিনে আছে এয়া পালেং নে লাই শাক, কিবা আছিলে মই পাহৰি থাকিলোঁ। আৰু এয়া পিঁয়াজৰ পাত, ঘৰতে এনেকৈ সৰু সুৰাকৈ খেতি অকণ কৰিছে আৰু দেউতাই। লাগ বুলিলে খাব পাৰি এনেকৈ। দিনত নি থ'ব পাহৰি গৈছিলোঁ মই আচলতে, সেইটো কাৰণে এয়া ৰাতি হ'লে ছিঙি লৈছোঁ আৰু হৈ যাব সেইখিনি হ'ল। এয়া গ'ল পিঁয়াজৰ পাত আৰু এয়া গ'ল ধনিয়াৰ পাত। আৰু এয়া হৈছে পিঁয়াজ আৰু বিলাহী, এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি যাব এতিয়া কেৰাহীত, তেল গৰম হৈ আছে, এইখিনি ফ্ৰাই কৰি ল'ম ফাৰ্ষ্ট। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি পেলাই আধা ঘণ্টা 1 ঘণ্টামানলৈকে থৈ দিম। এতিয়া বাজিছে 7টা, বহুত টাইম আছে আৰু 1 ঘণ্টা থৈ দিম এনেকৈ। আৰু হৈ গ'ল মেৰিনেট কৰা, বহুত সময় ৰাখি থ'লোঁ মেৰিনেট কৰি পেলাই। এতিয়া চুঙা ৰেডি আমাৰ, ধুনীয়াকৈ ধুই পখালি লৈছোঁ। এতিয়া মাংসখিনি ইয়াত ভৰাব লাগিব চুঙাটোত ভালকৈ। মাংসখিনি ভৰোৱা শেষ হ'লে কলপাত এখনেৰে ভালকৈ ঢাকনিখন দি দিব। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল পুৰিবৰ কাৰণে। আৰু এতিয়া এইখিনি জুইত দি দিলে হৈ গ'ল আৰু। আৰু আমাৰ নিয়ৈ শুই আছিলে, এইমাত্ৰ সাৰ পালেহি। এতিয়া জুইৰ কাষত আহিছে জুই পোৱাবৰ কাৰণে। আৰু ইপিনে চব খোৱাত ব্যস্তই আৰু।
ঠাণ্ডা দিনত জুইৰ কাষত বহি পুৰা গাহৰি মাংসৰ সোৱাদ লোৱাটো উফ কি ক'ম আৰু তাতেই ধনিয়াৰ চাটনি আছে লগত আৰু ইপিনে আমাৰ চুঙাৰ গাহৰিও ৰেডি হৈ গৈছে খাবলৈ আৰু এয়া মুৰ্গীৰ মাংস মাছ ভাজি মাছৰ ডিম ভাজি আৰু ইপিনে আছে সৰু মাছ ভাজি দেউতাই মাংস নাখায় চ' দেউতাৰ কাৰণে মাছৰ বিভিন্নটা আইটেম আৰু এইটো হৈছে মোৰো ফেভৰেট আইটেম এয়া হৈছে লাই শাকৰ সৈতে গৰৈ মাছৰ পিটিকা ইমান ভাল লাগে খাই আপোনালোকক খাই চাবচোন ঘৰত আৰু সেই একে প্ৰচেছতে এতিয়া মুৰ্গী মাংসখিনিও চুঙাত দিম মই কাৰণ মাহঁতে গাহৰি মাংস নাখায় চ' তেওঁলোকৰ কাৰণে এইটো বনাবলগীয়া হৈছে আৰু এয়া মাংস হৈ গ'ল চবখিনিয়ে হৈ গৈছে এতিয়া খোৱাৰহে কথা আৰু আমি খাবলৈ বহিলোঁ গুড মৰ্ণিং এভৰিৱান কালি ৰাতি শুওঁতে দেৰি হৈ গ'ল আৰু ৰাতিপুৱা এতিয়া বাজিছে 5টা আৰু আমি মেজি জ্বলাব গৈ আছোঁ দেৰি হৈ গ'ল অকণমান ব'লক গৈ থাকোঁ আৰু এয়া আমাৰ মেজি জ্বলি গ'ল গাঁৱৰ মন্দিৰতে এপাক গৈ আহোঁ সেৱাটো লৈ আহোঁ ভাইটি আৰু মোৰ লগত যাম যাবানা তুমি আৰু আহি পালোঁ আমি মন্দিৰ আমাৰ গাঁৱৰ শিৱ মন্দিৰ আহা খুৰা মানে এইফালে যাব কৃষ্ণ দিয়া ইয়াতে নমো দিয়া এটা ধুনু তোমাৰ জোতাটো খুলিব লাগিব নহয় পেহা মন্দিৰত ধুনু খোলা এইটো খোলা এইটো খোলা এইটো খোলা চাওঁ মই খুলি দিওঁ এটা নমো দিয়া এটা নমো দিয়া ভিতৰৰ পৰা ঠেলি দিয়া বোলা Vamos a ver. ¿Ya? সেয়াটো কাঢ়ি ল'লোঁ এতিয়া ইয়াত এটা শিৱলিংগ আছে তাতো গাখীৰখন ঢালি যাওঁ আমাৰ থুপুকলি আগে আগে মই পিছে পিছে আহা ক'ত গ'লা তুমি আমাৰ পূজা কৰা হৈ গ'ল এতিয়া ব'লা ধুনু ঘৰলৈ যাওঁ আমাৰ থুপুকলিয়ে বেয়া পূজা কৰিছে আজি ৰবা ৰবা তুমি থিয় হৈ যাবা ৰবা 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 ভালকে ধৰা তুমি খাবা দিয়া খোৱা তুমি আমি মন্দিৰৰ পৰা আহিলোঁ ঘৰ আৰু আজি যিহেতু মাঘ মাহৰ 1 তাৰিখ সেইটো কাৰণে মামা আৰু মামী আহিছে আমাৰ ঘৰত মা আৰু দেউতাক সেৱা কাঢ়িবৰ কাৰণে মই ৰাতিপুৱাই কাঢ়িছোঁ গা পা ধুই উঠি আৰু আমাৰ নিয়ৰৰ লগতে সকলোৱে জলপান খোৱাত ব্যস্ত ভোগালী বিহু ভোগালী বিহু ভোগালী বিহুৰ শুভেচ্ছা থাকিল সকলোলৈকে ভোগালী বিহু তোমাৰ নিয়ৰৰ ক'ব বোলে কোৱা হেপী বিহু বুলি কোৱা হেপী বিহু লাজ লাগছে
আৰু ভ্লগটো ইয়াতে সামৰিছোঁ। আই হোপ আপোনালোকে চাই ভাল পাব ভ্লগটো। আৰু ভাল লাগিলে এটা লাইক কৰি দিব, অকণমান কষ্ট কৰি কমেণ্ট এটাও কৰি দিব, লগতে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। বহুত দিনৰ বিৰতিৰ অন্তত মই আজি ভ্লগ এটা দিলোঁ, আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। চাই ভাল পাব নিশ্চয়। আজিলৈ ইয়াতে এৰিছোঁ। থেংকছ ফৰ